সকলে নিশ্চয় ভালে আছে বিহুৰ বতৰ বাৰু সকলে ভালে থাকিবই দিয়কচোন আৰু আমি আজি বৰা চাউলৰ পিঠা বনাম সেইকাৰণে গুড়া খুন্দি আছোঁ আৰু মই ভিডিঅ' বনাম বুলিয়ে মানে মেখেলা চাদৰ মজাকৈ একদম মানে পিন্ধি লৈছোঁ আৰু আপোনালোকৰ পিঠা চিঠা বনালে নাই আৰু মই ভিডিঅ'ত দেখাম বাৰু মই কেনেকৈ পিঠা বনাওঁ মই এনেকৈ বেছি নবনাওঁ মায়ে বনায় কিন্তু মানে মায়ে এবাৰ বনাব নোৱাৰে তো ময়ে বনাম আৰু এতিয়া চাই থাকোঁ ভিডিঅ'টো মোৰ লগত ঢেঁকী দি আছে আমাৰ টিকু বাই তাই মানে পুৰা মেখেলা চাদৰ পিন্ধি লৈছে আৰু ভিডিঅ' বনোৱাৰ কাৰণে আৰু এতিয়া মই নাৰিকলখিনি ৰুকি লওঁ মানে নাৰিকলৰ পিঠা বনোৱাৰ কাৰণে আৰু নাৰিকলখিনি ৰুকা হৈ গ'ল গাইজ এতিয়া মানে নাৰিকল চুকি আছোঁ মই আজি মানে নাৰিকলৰ চিৰাও বনাম পিঠা বনোৱাৰ লগতে সেইকাৰণে আগতে নাৰিকলখিনি চুকি লওঁ মই বহুত ভাল পাওঁ নাৰিকলৰ চিৰা খাই আপোনালোকে ভাল পায় নাপায় কমেণ্ট কৰিবচোন কেনে পায় নাৰিকলৰ চিৰা খাই এতিয়া মানে নাৰিকলৰ চিৰা বনাম চেনি আৰু নাৰিকলখিনি মানে অলপ মিক্স কৰি লওঁ আৰু লৈ পেলাই এতিয়া কেৰাহীটো বহাই দিওঁ মই জুইতে বনাওঁ আৰু আজি নাৰিকলৰ চিৰা বনালে আৰু ইমান টাইম নাৰিকলখিনি মানে ভাজিব লাগে শেষত আমনিদায়ক পৰিস্থিতি হৈ যায় মানে মোৰ কিন্তু উপায়তো নাই বনাবতো লাগিবই বিহু বুলি আৰু এইটো বিহু দিলে আৰু বহুত ভোগ কৰিব লাগে তো আৰু ফ্ৰীতেতো আৰু ভোগ কৰিবতো নোৱাৰি কষ্টটো কৰিবই লাগিব দিয়কচোন অলপমান আৰু এতিয়া চিৰাখিনি হওঁ হওঁ অৱস্থা হৈছে আৰু ইমান টাইম ভাজিলোঁ মানে এয়া আমাৰ চিৰা হৈ গ'ল তৈয়াৰ প্ৰায় 1.5 ঘণ্টামানত বহুত দেৰি লাগিল গাইজ আৰু হয় একদম মানে বহুত টেষ্টি হৈছে আপোনালোকেও বনাব পাৰে বাৰু বনায়ে চাগে সকলোৱে এনেও বিহুত আৰু বনাই দিয়কচোন আৰু এতিয়া মই পিঠা বনাওঁ মই মানে ৰেষ্ট নাই আজি এতিয়া আৰু পিঠা বনাওঁ আৰু এতিয়া মই বনাই আছোঁ তিল পিঠা পিঠাখন বাৰু ইমান সুন্দৰ হোৱা নাই তথাপি চলিব পৰাকৈ হৈছে দিয়কচোন মই নাৰিকল পিঠাতকৈ মানে তিল পিঠাটো বেছি ভাল পাওঁ আপোনালোকে কি পিঠা ভাল পায় ক'বচোন আৰু আপোনালোকলৈ বিহুৰ বহুত বেছি শুভেচ্ছা থাকিল সকলোৱে এনজয় কৰক আৰু ভিডিঅ'টো আছিলে এইখিনিয়ে এতিয়া বাই বাই